পশ্চিম কাৰ্বি আংলং জিলাত পৰিৱৰ্তনৰ বঁটা CM তুলিৰাম ৰংহাঙে স্থাপন কৰিলে বিভিন্ন নিৰ্মাণৰ আধাৰশিলা বিদ্যুৎ গৈ নোপোৱাৰ আগমুহূৰ্তত ঘৰত পোহৰাবলৈ বিতৰণ কৰিলে কেইবাটাও দুখীয়া পৰিয়ালক ছলাৰ লাইট মাংস বিক্ৰেতাসকলৰ বাবে ডিফু পৌৰ নিগমৰ নীতি নিৰ্ধাৰণ ভংগ হলে মাংস বিক্ৰেতাই ভৰিব লাগিব 1000 টকাৰ জৰিমনা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু মহামাৰীৰ পৰা চহৰবাসীক ৰক্ষাৰ বাবে এই সতৰ্ক পৌৰ নিগমৰ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্ত এলেকাত স্বায়ত্ত পৰিষদৰ পৰা স্থাপিত মৃতপ্ৰায় পূৰ্বৰ চৰকাৰী কাৰ্যালয়সমূহ পুনৰুজ্জীৱিত কৰাৰ পক্ষপাত একাংশ সচেতন ৰাইজৰ সীমান্ত এলেকাৰ সুৰক্ষাৰ এটা হ'ব পাৰে অভিনৱ কৌশল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা থেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ নেতৃত্বত পৰিৱৰ্তনৰ বতাহক গতি দিবলৈ প্ৰয়াস কৰিছে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টিম কাৰ্বি আংলঙে হামৰেন ইংলং কেজয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুখীয়া হিতাধিকাৰীৰ পৰিয়ালক বিতৰণ কৰিলে ছলাৰ লাইট লগতে আমৰেং বিথুং ৰেংথেমা হামৰেন আৰু কপিলি সমষ্টিৰ উন্নয়নৰ বাবে স্থাপন কৰা হয় কেইবাটাও নিৰ্মাণৰ আধাৰশিলা এতিয়ালৈকে বিদ্যুৎ গৈ নোপোৱা ঘৰৰ পৰিয়ালত পোহৰৰ ব্যৱস্থাৰ বাবে বুধবাৰে হামৰেনৰ আৰলং কেজয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিতৰণ কৰে ছলাৰ লাইট আমৰেং সমষ্টিবাসী ৰাইজৰ বাবে 342 হামৰেং পৰিষদ সমষ্টিবাসী ৰাইজৰ বাবে 73 ছলাৰ লাইট বিতৰণ কৰা হয় জানিব পৰা মতে কাৰ্বি পৰিষদৰ ৰাজকোষত জমা হোৱা ৰাজহৰ পৰা ছলাৰ লাইটসমূহ ক্ৰয় কৰি বিতৰণ কৰা হয় দুখীয়া পৰিয়ালক ইয়াৰ পিছতে বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত ডংকামকাম জুনিয়ৰ কলেজ ভৱন আৰু PMGY আঁচনিৰ অধীনত নৱনিৰ্মিত অক্ৰাফ মেক আম পথৰ হৈ কুঠেবি কাইবং ইংটি গাঁৱলৈ যোৱাৰ পথ মুকলি কৰে ৰংহাঙে ইয়াৰ উপৰিও কপিলি পৰিষদ সমষ্টিত LP স্কুল ভৱন হামৰেনত মুকলি মঞ্চ সীমাবে কাৰ্বি হেমতুন আৰু জেংখা হাইস্কুলৰ খেলপথাৰ নিৰ্মাণৰ বাবে আমৰেং আৰু কপিলি পৰিষদ সমষ্টি MSC ৰীনা টেৰাংপি আৰু পৱন কুমাৰ ৰায় লুনসিং তেৰণৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰা হয় এইবাৰ চহৰৰ পৰিৱেশ প্ৰদূষণ মুক্ত আৰু অনাকাংক্ষিত মহামাৰীৰ পৰা চহৰবাসীক ৰক্ষা কৰিবৰ বাবে ডিফু পৌৰ নিগম সতৰ্ক হৈছে সেই ডিফু বজাৰ এলেকা আৰু বিভিন্ন স্থানৰ দৈনিক বজাৰত মাংস বিক্ৰেতাসকলৰ ওপৰত কেতবোৰ নীতি নিয়ম বান্ধি দিছে আৰু নিয়মসমূহ কেনেবাকৈ উলংঘা হ'লে 1000 টকালৈ জৰিমনা ভৰিব লাগিব মাংস বিক্ৰেতাসকলে বিগত বহুদিন ধৰি ডিফু পৌৰ নিগমৰ নাকৰ সন্মুখতে মাংস বিক্ৰেতাসকলে মাংসৰ নোম পেলনীয়া অংশসমূহ মুক্তভাৱে ডিফু নৈ বা ডিফু বজাৰ এলেকাৰ পৰা আঁতৰত বিভিন্ন দৈনিক বজাৰত মাংস বিক্ৰেতাসকলে যধে মধে পেলাই দিয়া পৰিলক্ষিত হয় গেছ বা কেৰাচিনত গাহৰি কুকুৰাৰ নোমবোৰ পুৰি পেলোৱা হয় যি চহৰবাসীৰ স্বাস্থ্য তথা পৰিৱেশৰ প্ৰতি ভয়ংকৰ ভাবুকি স্বৰূপ শেহতীয়াকৈ ডিফু পৌৰসভাই এনে কাৰ্যৰ বিপক্ষে দৃষ্টি দিয়া পৰিলক্ষিত হৈছে আৰু মাংস বিক্ৰেতাসকলৰ বাবে কেতবোৰ নীতি নিয়ম বান্ধি দিছে এই কাৰ্য নিশ্চয়কৈ প্ৰশংসনীয় বুলি ভবাৰ থল আছে এই সন্দৰ্ভত আমাৰ গাঁত নিউজৰ সাংবাদিকে একাংশ মাংস বিক্ৰেতাক এই নীতি নিয়মৰ সন্দৰ্ভত সোধা প্ৰশ্নত এইদৰে কয় যে বস্তুবাকে তোমাকটা এই ফালে উনকে টাইমে ডাক ডিফু রিয়াং বং মানে কোসনমা কিসানি কিসুংটা দপ মানে আকাম তিমিলে আলাম আকামে বাংকে তেনবা সুংখুং লাসলা কাম ক্লানিয়া বাংকে তেলা সন্দা সাত ক্লানি পতে পাচিলি ঠেক উন্দাং পো লালে পাচিলি ঠেক মতে লাবাকলি কুলতা চক অপিয়ার কুম কানে লাবাকে কুরং কুলা মান কানো সেন কুলতা ল্যাম বট ইপো Jongsi tek lang po. Pacingri tek lo kalau tengah kita terbangke. Lesen alam. Lesen alam. Ante, okoi sido la glass anda kado kawianta
Kini last pensi kado ko ita pinet liga tangji tapi Oh, net pensi maka kado cok ya, kita lata pinet lamang sa cok, mani ya. Lasili kuna lasili, okay para tuman tame, nasa kamo ne kanjak ji kuote, pachunji kuote. So kadok kami tame sasi kempo kuote tare, cok kadok. অৰ্থাৎ সকলোৰে মংগলৰ বাবে উলিওৱা নিয়মৰ প্ৰতি তেওঁলোকেও সমৰ্থন দিছে কিন্তু কথা হ'ল এই সন্দৰ্ভত ডিফু পৌৰ নিগম কিমান সতৰ্ক অৰ্থাৎ নীতি বান্ধি দিলে আটাই তাক পালন কৰিব বা জৰিমনাৰ ভয়ত মানি চলিব এই ভৰসাত হাত সাৱটি বহি নাথাকি সময় সময় কৰ্তৃপক্ষই পৰিদৰ্শন কাৰ্য অব্যাহত ৰখাৰ প্ৰয়োজন আছে আৰু এই সন্দৰ্ভত ডিফু পৌৰসভাই কেনেদৰে নিয়ন্ত্ৰণ কৰে অথবা পৰিচালনা কৰে হেয়া অনাগত সময়ত দেখিলেহে লিখিব পাৰিব ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৱৰ্তী এলেকাত এটা সময়ত আছিল স্বায়ত্তশাসিত পৰিষদৰ পৰা স্থাপিত কেইবাটাও চৰকাৰী বিভাগৰ কাৰ্যালয় যদিও বিগত 20 বছৰমানৰ ভিতৰত এই সমূহ কাৰ্যালয়ৰ কোনো কাম কাজ নথকাৰ দৰে হ'ল এক প্ৰকাৰ অকৰ্মণ্য হ'ল সেই বিভাগটিৰ লগতে একাংশ কৰ্মচাৰীসকলেও সীমান্তৱৰ্তী এলেকা সুৰক্ষাৰ কৌশল হিচাপে এই সমূহ বিভাগক পুনৰুজ্জীৱিত কৰাৰ সপক্ষে মত পোষণ কৰাৰ লগতে পৰিষদক আহ্বান জনাইছে সীমান্তবাসী ৰাইজে এইখন 1998 চনত স্থাপিত হোৱা শিপ ব্ৰিডিং ফাৰ্ম সীমান্তৱৰ্তী খান্দুলিৰ তাদলাংছত অৱস্থিত এই ফাৰ্মখন স্থাপন কৰা হয় পৰিষদৰ পশুপালন বিভাগৰ প্ৰাক্তন কাৰ্যবাহী তথা প্ৰয়াত ফ্ৰেন্সিছ টেৰনৰ কাৰ্যকালত এই ফাৰ্মখন স্বায়ত্ত পৰিষদৰ তদানীন্তন অধ্যক্ষ বাবু ৰংপিয়ে উদ্বোধন কৰিছিল ভেড়া পালনৰ এই ফাৰ্মখন কিন্তু এতিয়া এই ফাৰ্মখন দুখ লগাকৈ পৰিত্যক্ত অৱস্থাত পৰি ৰ'ল নাই কোনো বিভাগীয় বিষয়াৰ পৰিদৰ্শন বা কিবা আঁচনি ৰূপায়ণৰ নমুনা বিগত কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া বিকাশতো এই ফাৰ্মখনৰ বিকাশৰ বাবে কোনো স্পৰ্শই নপৰিল বৰ্তমান বিজেপি নেতৃত্বাধীন পৰিষদ চৰকাৰেও এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যদিও সময় এতিয়াও আছে বিজেপি চৰকাৰে এই ফাৰ্মখনক পুনৰুজ্জীৱিত কৰাৰ আৰু এইদৰে বিভাগীয় তথা চৰকাৰী কাম-কাজ চলি থাকিলে সীমান্তৱৰ্তী এলেকা চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈ থাকিব এইদৰে সীমান্ত এলেকাত থকা বিভিন্ন ঠাইত কমকৈ হ'লেও আছে কেতবোৰ চৰকাৰী বিভাগ সীমান্ত ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত আৰু কাৰ্বি ভূমি মেঘালয়ৰ আগ্ৰাসনৰ পৰা বচোৱাৰ স্বাৰ্থত এইসমূহ পুনৰ সক্ৰিয় কৰিবলৈ সেয়েহে বিজেপি চৰকাৰক আহ্বান জনাইছে সীমান্তবাসীয়ে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ মাৰ জনগোষ্ঠীয়সকলৰ বাবে এমাইল পাঠ্যক্ৰম নুনলুৰ দ্বিতীয় ভাগ মুকলি কৰা হ'ল বুধবাৰে ডিফু আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম বিশ্ববিদ্যালয় শিলচৰৰ অধীনত মহাবিদ্যালয় তৃতীয় আৰু চতুৰ্থ স্নাতক পাঠ্যক্ৰমৰ মাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হয় এই গ্ৰন্থ পাহাৰীয়া জনগোষ্ঠীৰ ভিতৰত ভাষিক পৰ্যায়ত লেখত ল'বলগীয়া মাৰ জনগোষ্ঠীসকলৰ ভাষা সাহিত্যই আজি মহাবিদ্যালয় পৰ্যায়ত নিজৰ বিজয় যাত্ৰাৰ নিচান উৰালে মাৰ জনগোষ্ঠীসকলৰ এমাইল পাঠ্যক্ৰম NUNHLU দ্বিতীয় ভাগ মুকলি কৰি ভাষাৰ ক্ষেত্ৰত বিজয় যাত্ৰা অংশ হিচাপে বুধবাৰে গ্ৰন্থখন মুকলি কৰি দেখুৱাবলৈ সক্ষম হয় মাৰ জনগোষ্ঠীয়সকলে কাৰ্বি আংলং জিলাৰ মাৰ সন্থাৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা এই গ্ৰন্থখন জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ উপস্থিতিত অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ ডিফু চৌহদৰ প্ৰভাইচ চেঞ্চেলৰ ৰঞ্জিত সিঙে মুকলি কৰে এই গ্ৰন্থ মাৰসকলৰ নিজৰ ভাষা ভালদৰে বিকশাই বিশ্ব সভাত নিজক চিনাকি দিবলৈ এইদৰে বিশ্ববিদ্যালয় পৰ্যায়ত লৈ মাৰ ভাষাক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে কাৰ্বি আংলং মাৰ সন্থাই Life has many good values, many things which we have to learn, and this is what we intend to convey to the new generation. New one also have contained lots of our cultures, our traditions, and what our people have been doing
for their own survival, for their own progress and prosperity. And this is the second volume. So we hope that with the introduction of this as a textbook in degree classes, people will not only learn our cultures, they also inculcate in them good values of life so that they become good citizens of the future for the overall progress of the whole country. Thank you. উল্লেখ্য এই গ্ৰন্থ মুকলি সভাত ডিফু চৰকাৰী মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা 20 আৰক্ষী বেটেলিয়ন কমাণ্ডেণ্ট ডক্টৰ জেনি আনাল প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে এই গ্ৰন্থ মুকলি অনুষ্ঠানত উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ টেংকেৰা লাংছত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে বিনামূলীয়া গ্ৰীষ্মকালীন কোচিং শিবিৰ। পিছপৰা অঞ্চলটোত গুণগত শিক্ষা আহৰণ কৰি উচ্চ মানদণ্ডৰ শিক্ষাৰ ফলাফল কৰাৰ বাবে সক্ষম হওক আৰু এই লক্ষ্যৰে ছাত্ৰ সন্থাৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। পশ্চিম কাৰ্বি আংলঙৰ টেংৰা লাংছত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে বিনামূলীয়া গ্ৰীষ্মকালীন কোচিং শিবিৰ। পিছপৰা অঞ্চলটোত গুণগত শিক্ষা আহৰণ কৰি উচ্চ মানদণ্ডৰ শিক্ষাৰ ফলাফল কৰাৰ বাবে সক্ষম হওক এই লক্ষ্যৰে ছাত্ৰ সন্থাৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। উল্লেখযোগ্য যে এই কোচিং শিবিৰখনত 6ষ্ঠমান শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণৰ ব্যৱস্থা দিছে। ছাত্ৰ সন্থাৰ এনে গঠনমূলক পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাজ্যৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল আনন্দিত হৈছে। বঠাটলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মজিয়ালৈ। কাৰ্বি আংলং জিলাৰ টেকেলাংচুন উপস্বাস্থ্য কেন্দ্ৰত চাফাই অভিযান কাৰ্যসূচী। হস্পিটেল পৰিচালনা সমিতিৰ উদ্যোগত টেকেলাংচুন ইউথ কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই চাফাই অভিযান। হস্পিটেলখনৰ বেৰাত নতুন ৰং লগোৱা, সীমা বেৰা দিয়া আৰু চৌহদ আদি পৰিষ্কাৰ কৰা আদি আছিল বুধবাৰে পৰিচালনা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা চাফাই কাৰ্যসূচীৰ অংশ। হস্পিটেল পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন কিলিং, সম্পাদক বৰসিং হানচাকে ধৰি ধনী টকবি, চেমছন ইংটিক,
ৰবিন কিলিং, দৰচিং লেকথে প্ৰমুখ্য সদস্যসকল তথা টেকেলাং জোন ইউথ কমিটিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে এই চাফাই কাৰ্যসূচী। অৰুণ লেকথে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।